দিয়া আছে সমান্তৰ প্ৰগতিটো -1.2 -3.2 -5.2 -7.2 ইয়াত A1 হৈছে -1.2 A2 হৈছে -3.2 A3 হৈছে -5.2 আৰু A4 হৈছে -7.2 ইয়াত পোনপ্ৰথমতে A2 A1 A2ৰ পৰা A1 মাইনাছ কৰিলে আমি পাম -3.2 A1ৰ মান আছে -1.2 ই হ'লগৈ -3.2 + 1.2 ইয়াত আমি বিয়োগ কৰাৰ পিছত পাম -2.0 বা -2 ঠিক তেনেদৰে A3ৰ পৰা A2 মাইনাছ কৰিলে আমি পাম -5.2 -3.2 -5.2 + 3.2 ইয়াত হ'ল -2.0 A4 A3 A4 A3 কৰিলে হ'ব -7.2 -5.2 ইয়াত হ'ব -7.2 + 5.2 ইয়াত আমি বিয়োগ কৰিলে পাম -2.0 যিহেতু ইয়াত আমি A2 A1 A3 A2 আৰু A4 A3 কৰোঁতে আমি প্ৰত্যেকতে -2.0কে পাইছোঁ গতিকে এই যিখন তালিকাখন দিয়া আছিলে -1.2 -3.2 -5.2 আৰু -7.2 এই সংখ্যাকেইটা সমান্তৰ প্ৰগতি গঠন কৰি আছে যিহেতু A2 A1 is equal A3 A2 is equal A4 A3 is equal D মান হৈছে -2.0 এতেকে প্ৰদত্ত তালিকাখন সমান্তৰ প্ৰগতিত আছে যেটি সমান্তৰ প্ৰগতিত আছে গতিকে আমি ইয়াৰ পিছৰ তিনিটা পদ উলিয়াব লাগে ইয়াত A4 লৈকে আছে আমি এতিয়া A5 উলিয়াম A5 হৈছে A5 is equal A4 + D A4 মান ইয়াত আছে -7.2 প্লাছ D মান -2.0 -2.0 কৰাৰ পিছত এই হৈ যাব -7.2 -2.0 -9.2 -9.2 ঠিক তেনেদৰে A6 হ'ব A5 + D A5 আমি ইয়াত পালো -9.2 + -2.0 -9.2 -2.0 ই হ'ব -11.2 আৰু A7 হৈছে A6 + D A6ৰ মান -11.2 + -2.0 -11.2 -2.0 ই হ'লগৈ -13.2 এতেকে সম্পূৰ্ণ সমান্তৰ প্ৰগতিটো এনেদৰে লিখিব লাগিব এতেকে AP2 প্ৰথম কেইটা আছিলে -1.2 -3.2 -5.2 আৰু -7.2 আমি নিৰ্ণয় কৰা কেইটা হৈছে -9.2 -11.2 আৰু -13.2